আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৱেলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলত প্ৰথম ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি গান্ধী জয়ন্তী। 1869 চনৰ আজিৰ দিনটোতে গুজৰাট পোৰবন্দৰত জন্ম লাভ কৰিছিল অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীয়ে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। অপৰাধৰ অভিযোগ উত্থাপন হ'লেই চলাব নোৱাৰিব বুলডোজাৰ। শিশু, মহিলা, বৃদ্ধসকলক ৰাস্তাত দেখাটো সুখৰ কথা নহয়। সকলোৰে ওপৰত সমানে প্ৰযোজ্য হ'ব লাগে আইন। বুলডোজাৰ ন্যায়ৰ বিৰুদ্ধে পুনৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ। অপৰাধৰ অভিযোগ উত্থাপন হ'লেই চলাব নোৱাৰিব বুলডোজাৰ। শিশু, মহিলা, বৃদ্ধসকলক ৰাস্তাত দেখাটো সুখৰ কথা নহয়। সুপ্ৰিম কোৰ্ট। সকলোৰে ওপৰত সমানে প্ৰযোজ্য হ'ব লাগে আইন। কোনো নিৰ্বাচিত সম্প্ৰদায়ৰ ওপৰত আইন নিৰ্ভৰশীল নহয়। বুলডোজাৰ ন্যায়ৰ বিৰুদ্ধে পুনৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ। মাটি-বাৰীৰ কাম-কাজক লৈ ডাঙৰ খবৰ। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। মাটি-বাৰীৰ কাম-কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। বসুন্ধৰা 1.0 আৰু 2.0ৰ পিছত চৰকাৰ সাজু হৈছে 3.0ৰ বাবে। 2 অক্টোবৰৰ পৰা আপুনি কি কৰিব পাৰিব মিছন বসুন্ধৰা 3.0ৰ কাম। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব মাটি-বাৰী সম্পৰ্কীয় সকলো কাম-কাজ। বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। নামজাৰি, বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম-কাজ। খাজনা লোৱা সন্দৰ্ভত চৰকাৰে আনিছে বৃহৎ সকাহ। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে দিব পাৰিব খাজনা। এবছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন কেবিনেটৰ। ই-খাজানা দিয়াৰ সন্দৰ্ভত বহু লোক অসুবিধাত পৰিছে। সেয়েহে ই-খাজানা দিয়াক লৈ পুনৰ দুয়োটা ব্যৱস্থা বাহাল ৰাখিছে চৰকাৰে। খাজানা আদায়ৰ ক্ষেত্ৰত 30% কমিছন লাভ কৰিব মৌজাদাৰসকলে। ই-খাজানাৰ বাবে মাটি গৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। অনলাইন পদ্ধতিৰে খাজানা সংগ্ৰহ কৰিব পাৰিব মৌজাদাৰসকলে।